নমস্কাৰ সকলোকে আজি বহুদিনৰ বিৰতিৰ পাছত আকৌ এটা ভিডিঅ' হ'লে মোৰ স্বাগতম জনাইছোঁ আপোনালোকক বহুদিন বুলি কৈছোঁ যে বিৰতি বহুদিনে লোৱা গ'ল কাৰণটোতো আপোনালোকে জানিছেই নহয় জানো আৰু আপোনালোকে মোৰ ছাৰপ্ৰাইজটো পাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকেতো সুধি আছিলে ন মোক যে তোমাৰ টুইন আছে নেকি টুইন বেবী আছে নেকি কিয় ইমান ইনজেকশ্যন লৈ আছা কি কথা কি বতা সকলোখিনি বাৰু মই পাছে পৰে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত পিছে আজি এই ভাল মুহূৰ্তখিনি মই আপোনালোকৰ মাজতে সাঁচি থৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ধুনীয়া এটা কমেণ্ট কৰিব এয়া হস্পিটেলৰ পৰা ওলাই আহিছোঁ হস্পিটেলৰ পৰা কালিয়ে ডিসচাৰ্জ দিছিলে কিন্তু মই ভিডিঅ'টো আজিহে দিবলৈ কাৰণে সময় পাইছোঁ মাইনাহঁতৰ লগত লাগি থাকোঁতে অলপমান একেবাৰে সময় উলিয়াবলৈ মানে নোৱাৰা নিচিনা আহি পালোহি আৰু মোৰ ভাগ্যখন সঁচাকৈ ভাল বুলি ক'ব লাগিব মই এনেধৰণৰ বাহিৰা মানুহ এঘৰক মানে লগ পাইছোঁ নহয় বাহিৰা মানুহ বুলিয়ে ক'ব লাগিব কাৰণ কিয়নো আজিকালি নিজৰ ঘৰৰ সম্পৰ্ক মানুহে ইমান এটা ভাল সম্পৰ্ক পালন নকৰে যি তেজৰ সম্পৰ্ক নহয়ও তেওঁলোকে মোৰ কথা ইমান ভালদৰে ভাবি মোক ইমান মৰম কৰিছে চাওকচোন মানুহটো ঘৰত নাই মানুহজনো নাই মানুহজনো মোৰ লগতে আছে তেওঁলোকে সকলোখিনি ডেকোৰেশ্যন কৰি ৰাখি থৈ দিছে ধুনীয়াকৈ বেবী আদৰিছে মোৰ আমাৰ ফালে এটা নিয়ম আছে যে 11 দিনলৈকে আমাৰ একেবাৰে ধূপ ধূনা মানে নুচুৱে আৰু তেওঁলোকে ধূপ ধূনাৰে আমাক গোসানী দুজনীকে আদৰিলে মোকো আদৰিছে ধুনীয়াকৈ আৰু তাৰফালে আমাক ৰস কৰি ৰখাই লৈছে দুৱাৰমুখতে ধুনীয়াকৈ মানে সকলোখিনি কৰিছে যেন আমাতকৈ বেছি তেওঁলোকেহে এক্সাইটেড হৈ আছিলে আমাৰ গোসানীকেইজনীক চাবলৈ আৰু সঁচাকৈ এই 9 মাহে তেওঁলোকে যদি মোক লগ নিদিলে হয় নহয় আপোনালোকেতো জানেই মই কিমান অকলে দিন পাৰ কৰিছোঁ তেওঁলোকে যদি মোৰ লগত নাথাকিলে হয় নহয় মই ধুনীয়াকৈ চলিবও নোৱাৰিলি হয় কিজানি তাৰ বাবে মই যিমান ধন্যবাদ দিওঁ তেওঁলোকক কম হ'ব বাৰু একো নাই এয়া ঘৰ পালোহি তাৰপাছতে আমাক আগবঢ়াই আনিলে আৰু মই বৰ্ণিলেও ইমানেই বেছি ফূৰ্তি আজি 8 দিনৰ মূৰত মোৰ ল'ৰাটোক মই লগ পাইছোঁ ইমানেই মানে মোৰো মনটো ভাল লাগিছে আপোনালোককনো মই কেনেধৰণে বুজাম মোৰ মুখখনৰ এক্সপিৰিয়েঞ্চ চাই ভালদৰে আপোনালোকে বুজি পাব আকৌতো মই জানেই মোৰ কোৱাৰ্টাৰ ওপৰত আছে ওপৰলৈ যেনে তেনে উঠি কৰি আহিলোঁ বৰ্ণিলে ডেকোৰেশ্যন কৰি থৈ দিছে ধুনীয়াকৈ সি তাৰ ডেকোৰেশ্যনবিলাকত দেখাইছে মা চোৱা মই কৰি ৰাখিছোঁ যেনেকেই নহওক যি কৰিছে মই তাতেই বহুত বেছি সুখী আৰু বহুত ভগৱানে মোক ইমান ডাঙৰ উপহাৰটো দিলেই আৰু তাৰ বাহিৰেনো মই আৰু কি বিচাৰিম নহয় জানো একো নিবিচাৰোঁ এতিয়া ভগৱানে খালী মোৰ ল'ৰা ছোৱালীকেইটাক একেবাৰে সুস্থ আৰু সবল কৰি ৰাখক তাৰ বাহিৰে মই একোৱেই নিবিচাৰোঁ ঘৰ আহি পায়ে উশাহটো পোৱা হেন লাগিছে কাৰণ কিয়নো হস্পিটেল বুলি ক'লে কোনোৱে কিজানি ভাল নাপাব থাকি নহয় জানো বাৰু সেইটোতো ক'বলগীয়া কথাই আহিয়ে মই বৰ্ণিলে মা মোক দিয়া সি মানে বেবীক লয় হাহাকাৰ আৰু মানে চব মানে ঘৰৰ উখল মাখল পৰিৱেশ জানিছেই ভিডিঅ'টো দেখি গম পাবই কিমান মানে এক্সাইটেড হৈ আছে চব কাৰণ 9 মাহৰ অপেক্ষাটো অন্ত পৰিলে যিহেতুকে এতিয়া 8 দিনৰ মূৰত ঘৰলৈ আহিছোঁ কিমান এটা মানে এক্সাইটেড হৈ থাকিব লাগিব সকলো ভাবি চাওকচোন আহিয়ে মাইনাকেইজনীক খুৱাই দিলোঁহি কাকাকেইটাকে আকৌ খেলোৱাত লাগিলে ককায়েকেও আজি প্ৰথম দেখিছে মায়ে বোলে নাই মই ধুমাধুম ভাতহে ৰান্ধো হস্পিটেলৰ খানা এইকেইদিন যিমানেই ভাল দিয়া নাথাকক কিয়নো হস্পিটেলেই হয় সদায় মায়ে ধুমাধুম এগৰাকী মায়ে জটাই দিছে এগৰাকীয়ে বনাইছে ধুমাধুম ভাত বনাইছে মোৰো আকৌ বৰ বেছি ভোক লাগে নহয় এতিয়া ভোক লাগি থাকে সকলোৱে মানে ইমানেই কমেণ্ট কৰিছে নহয় এখন পোষ্টত মানে ফটোত এটা ভিডিঅ'ত 11,000 12,000 তেনেকুৱাকৈ কমেণ্ট আহিছে মই কাক কমেণ্ট দিম এইকেইদিনটো হস্পিটেলত মোবাইল চুবও নাই পাৰা আজি এতিয়া মই মোবাইলটো এতিয়া হাতত তুলি লৈ আছোঁ আৰু সকলোকে মানে ৰিপ্লাই দিব পৰাটো সম্ভৱ নহয় কাৰণ এখন ফটোত আপোনালোকক দিছে 22,000 মানে কমেণ্ট আহিছে আৰু সকলোকেনো কিমান ৰিপ্লাই দিম গতিকে মই মুখে কৈ গৈছোঁ মানে সকলোকে ধন্যবাদ এইটো ভিডিঅ' কিন্তু মই ইউটিউবতহে দিম ফেচবুকৰ কাৰণেও মই এক্সট্ৰাকৈ বনাম ভিডিঅ' এটা কাৰণ তেওঁলোকে ইমানেই আশীৰ্বাদ দিছে আৰু ইমানেই মৰম দিছে মানে মোক উৎসাহ দিছে বিশেষকৈ তেওঁলোককতো মই কোৱা নাছিলোঁ ন যে মোৰ টুইনছ বেবী আছে বুলি পেলাই যেতিয়া মানে এনেকুৱা গম পাইছে মইতো দিবই নাপালোঁ মই ছাৰপ্ৰাইজ দিম বুলি পেলাই মই ক'লোঁ কিন্তু মোক কোনো মানে মোক সেইটো চান্স নিদিলে সেইখিনি সময়ত ময়ো চান্স নাপালোঁ চবে অলৰেডি কৈ দিলে হা এতিয়া কি ক'লা সিহঁতকো যে ইমান মৰম দিছেই
আকৌ মানে কি সকলোৱে মানে ইমানে একে আচৰিত হৈ গৈছে গৈ হে টুইনছ বেবী আছিলে মানে তেনেকুৱা নিচিনা চবে ইমানে মানে আশীৰ্বাদ মৰম ইমান দিছে মানে ক'বলৈ ভাষা নাই গতিকে সকলোকেতো ৰিপ্লাই দিব পৰা নাযায় মই ধুনীয়াকৈ মানে এটা ভিডিঅ' বনাম আৰু সকলোৱে নামবিলাকত মেনশ্যন যিমানখিনি পাৰোঁ মই মেনশ্যন কৰি কৰি ধন্যবাদ এটা দি যাম কাৰণ তেওঁলোকে মৰম আশীৰ্বাদ দিয়াৰ কাৰণে আজি চাগে মই সুস্থ হৈ আহিছোঁ নহয় জানো যিটো অৱস্থা আছিলে মোৰ আপোনালোকক মই পাছে পৰে ইমান মানে ডিটেইলছত মই শ্বেয়াৰ কৰিম নহয় মোৰ যি হৈছিলে এই 9 মাহটো ডিটেইলছ ভিডিঅ' এটা মই একেবাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম